প্ৰথম বিহুগীত গ্ৰামোফোনৰ ৰেকৰ্ড কৰা মৰিগাঁৱৰ লোকশিল্পী লোকেশ্বৰ ডেকাক মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ সম্বৰ্ধনা। লোকসংস্কৃতিৰ নীৰৱ সাধক মৰিগাঁৱৰ ৰজাগাঁও নিবাসী তথা বিহুগীতৰ প্ৰথম গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰোঁতা 84 বছৰ ঊৰ্ধৰ বয়সীয়ান লোকশিল্পী মৰিগাঁৱৰ লোকেশ্বৰ ডেকাক আজি মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই সম্বৰ্ধনা জ্ঞাপন কৰে। 2024 বৰ্ষৰ আৰম্ভণিতে গঠন হোৱা মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই নিৰলস লোকসংস্কৃতি সাধনা কৰা লোকেশ্বৰ ডেকাক কৰ্মময় জীৱনৰ স্বীকৃতিস্বৰূপে এখনি বিহুৱান, এখনি চেলেং, গৱেষক চন্দ্ৰকমল চেতিয়াৰ হাতেৰে নিৰ্মিত এটা গগনা, এটি গ্ৰন্থৰ টোপোলা আৰু এখনি সম্বৰ্ধনা পত্ৰৰে সন্মান জনায়। অসমীয়াৰ বাপতিসাহোন বিহুটিৰ বহুল প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত ডেকাই 60ৰ দশকতে প্ৰথমবাৰলৈ বিহুগীত গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰা প্ৰথমগৰাকী শিল্পী হিচাপে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘই তেখেতক এক স্বীকৃতি প্ৰদান কৰিবলৈ পাই আনন্দ প্ৰকাশ কৰে বুলি সংঘৰ সঞ্চালক কিৰণ চন্দ্ৰ নাথে জানিবলৈ দিয়ে। নগাঁৱৰ খুটিকটীয়াত অনুষ্ঠিত এই সম্বৰ্ধনা অনুষ্ঠানত উপস্থিত থাকি অতিকে আপ্লুত হোৱা বুলি মনৰ অনুভৱ ব্যক্ত কৰাৰ লগতে শিল্পী লোকেশ্বৰ ডেকাই সেই সময়ৰ গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ হোৱা সময়ৰ স্মৃতি ৰোমন্থন কৰে। অনাড়ম্বৰ অৰ্থচ গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানটিত আকাশবাণী নগাঁও কেন্দ্ৰৰ প্ৰচাৰণ কাৰ্যবাহী গৌতম নাথ, বিশিষ্ট নাগৰিক হৰেণ চন্দ্ৰ কলিতা, সমাজ সেৱিকা কনকলতা দেৱী, অনাতাঁৰ ঘোষক তমজিতা বেগম, দিব্যজ্যোতি বৰুৱা আৰু বিমান মজুমদাৰ প্ৰমুখ্যে ব্যক্তিসকল উপস্থিত থাকে। নিউজ ডেস্ক ৰিপৰ্ট, খবৰ নগাঁও।
বিষয়ে জানি তেখেতৰ প্ৰতি আপ্লুত হৈ এই গগনা পাত তেখেতে নিজ হাতে বনাই কিৰণ চন্দ্ৰ নাথৰ জৰিয়তে তেখেতলৈ আজি আগবঢ়াইছে। আমি তেখেতলৈও আজি এই অনুষ্ঠানৰ জৰিয়তে ধন্যবাদ জ্ঞাপন কৰিছোঁ। ভালকৈ ধন্যবাদ থাকিলে। লোকশিল্পী শ্ৰীযুত লোকেশ্বৰ ডেকাদেৱলৈ সম্বৰ্ধনা পত্ৰ। সৰ্বপ্ৰথমে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ তৰফৰ পৰা জনাইছোঁ আন্তৰিক শ্ৰদ্ধা আৰু প্ৰণাম। মৰিগাঁও জিলাৰ অতি পিছপৰা অঞ্চল ৰজাগাঁৱত জন্মগ্ৰহণ কৰি অসমীয়া জাতীয় জীৱনৰ পৰিচয় বিহুক প্ৰচাৰ প্ৰসাৰৰ ক্ষেত্ৰত আপুনি লোৱা ভূমিকা সঁচাকৈ অনস্বীকাৰ্য। প্ৰচাৰ বিমুখ নিৰলস সাহিত্য সংস্কৃতিৰ সাধনাৰে লোককৃষ্টিৰ বহল পথাৰখনত আপোনাৰ বৰঙণি নিতান্তই উল্লেখনীয়। আজি 5 এপ্ৰিল 2024 তাৰিখ শুক্ৰবাৰে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ অনুপ্ৰেৰণামূলক অনুষ্ঠানত আপোনাৰ দৰে নিৰলস কৃষ্টি সাধনাৰ লোকশিল্পীক সন্মান জনাবলৈ পাই আমি অতিশয় আনন্দিত আৰু আহ্লাদিত অনুভৱ কৰিছোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘায়ু কামনা কৰিলোঁ। মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ হৈ কিৰণ চন্দ্ৰ নাথ, মুখ্য সঞ্চালক। আমি এই কিৰণ দা হওক। আপুনি আপোনাৰ ৰেকৰ্ডিং কৰা গ্ৰামোফোন ৰেকৰ্ড পাণীবদ্ধ কৰাৰ অকণমান অভিজ্ঞতা আমাৰ শ্ৰোতাসকললৈ আগবঢ়ালে দৰ্শকসকলে ভাল লাগিব। নমস্কাৰ। মইতো আমাৰ আকাশবাণী নগাঁও শ্ৰোতাসকললৈ আৰু বিহুৰ শুভেচ্ছা থাকিল আৰু শ্ৰদ্ধা। মোক আজি এইখিনি সম্বৰ্ধনা দিয়াৰ কাৰণে মই অতি আনন্দিত আৰু মোৰ এই এইখিনি প্ৰচাৰৰ কাৰণে আপোনালোকে যিখিনি মানে কৰিছে তাৰ কাৰণে আপোনালোকক গোটেই সকলোকে ধন্যবাদ। আৰু মই ৰেকৰ্ডাৰ মানে 62 চনতেই মই মানে যেতিয়া চব ভাষাৰে মানে লোকগীত ওলাইছে, অৰিজিনেলি টিপিকেল চং আমাৰ অসমীয়া নাছিলে, মই তেতিয়াই মানে ভাবিছোঁ যে আমাৰ অসমীয়াও ওলাব লাগে। এই কাৰ্য কৰি মানে বহুত মই খাটিলোঁ গ্ৰামোফোন কোম্পানীত। তেওঁলোকক খগেন মহন্ত বা এনেকৈ গোটেইকৈ পঠিয়ালোঁ গ্ৰুপ এটা। দীপালী বৰঠাকুৰো গৈছিলে সেই তাতে, কিন্তু গ্ৰুপ হিচাপে মানে বিহু টিপিকেল যিটো পেঁপা, ঢোল, গগনা এইখিনি মানে তেওঁলোকে কৰিব পৰা নাছিলে। কৰিবলৈ তাত মানে কেঞ্চেল কৰি দিলে, মানে নিমিলে বুলি ক'লে। যেতিয়া মানে গুচি আহি মোক খগেন মহন্তই ক'লে যে তুমি যিটো কাৰণে আমাক পঠিয়ালা কিন্তু সেইটো কৰিব নোৱাৰিলোঁ, কিন্তু বাকীখিনি বনগীত চদগীত এনেকৈ হৈ গ'ল। মানে কিয় নহ'ল বোলে লাগে, মানে কি কয় স্বৰলিপি লাগে। স্বৰলিপি নিনিয়াৰ কাৰণে হ'ল, আৰু পেপাৰটো স্কেলত নাহে, গগনাও স্কেলত নাহে, এনেকুৱা মানে যি দেখুৱালে আৰু কোম্পানীয়ে তেওঁলোকে মিলাব নোৱাৰাৰ কাৰণে। যেতিয়া গুৱাহাটীত তেওঁলোকক আমি গ'লোঁ, গুৱাহাটীত যেতিয়া অফিচ হ'ব বোলে ষ্টুডিঅ'ত এটা কৰি ইয়াতে কৰিব লাগিব গ্ৰুপ। তাৰপিছত 68ত অ'পন কৰিলে। অ'পন কৰাৰ পিছতে 68ত অ'পন কৰাৰ পিছত 69ত মই তেওঁলোকৰ মেনেজিং ডিৰেক্টৰ আহিলে মাদ্ৰাজৰ HMV মেনেজিং ডিৰেক্টৰ আহোঁতে মই ক'লোঁ যে আমাৰ টিপিকেল ফক চং লাগে আৰু এনেকুৱা তেনেকুৱা। তাৰমানে বিহুটো চাম বুলি আহিছে, তো বিহুটো চালেই আপুনি গম পাব। ঠিক আছে, আপোনাৰ আৰ্টিষ্ট আছে যদি কৰক, কেনেকুৱা বস্তুটো আমি বুজা নাই, আৰু আপুনি আমাৰ ইঞ্জিনিয়াৰক মাতি দিম, ৰেকৰ্ডিং ইঞ্জিনিয়াৰক মাতিম, মাতাৰ পিছত ডিছকাছ কৰিব। তাৰপিছত আহিলে তেওঁলোকে পিছদিনাখন মাতি আহিলে, আৰু ময়ো তেনেকৈ মানে ৰেডি কোনো নাই,
ৰেডি নাই, গতিকে এই ইউনিভাৰ্চিটিত পঢ়ে জালুকবাৰী, তাত আকৌ ইফালে মহেশ্বৰ বৰুৱা, আকৌ ইফালে মহানন্দ মজুমদাৰ বৰুৱাই সিহঁতক বিহু গাই থাকে। আকৌ হেৰি ফুকন, মই সিহঁতক লগ ল'লোঁ। তাৰপিছত আকৌ হেৰি আমাৰ গুৱাহাটীৰ অল ইণ্ডিয়া ৰেডিঅ'ৰ এই হেৰি দেৱেন শৰ্মা, তেওঁ হেৰি আছিলে, তেওঁক ক'লোঁ যে এনেকৈ দিয়ক মানুহৰ আৰু ৰেকৰ্ড কৰিব লাগিব। বোলে আমাক আকৌ উলিয়াই দিলে আমি কেনেকৈ কৰিম? বোলে কৰিমেই এতিয়া। তাৰপিছত আৰু গোটেইখিনি যোগাৰ কৰি দিলে দেৱেন শৰ্মাই। আহি তাৰপিছত বোলে মই আপোনালোকৰ কাকো নলওঁ, চব নতুন আৰ্টিষ্ট কিন্তু যোগাৰখিনি কৰি দিয়ক। তাই যোগাৰ কৰিলে, তাৰপিছত গোৱালোঁ, অলপ অলপকৈ চবকে গোৱালোঁ। তাৰপিছত পেপাৰটো আৰু হেৰিটো দেখুৱালোঁ যে এনেকুৱা তেনেকুৱা বস্তু, আৰু এই বস্তুটোৱে আমাৰ আচল বস্তু। পেপা গগনা এইটোৱে বস্তু, এইটো বস্তুহে বস্তু আৰু। তাৰপিছত বম্বেৰ এজন ডুপে বুলি তেওঁ চিনেমা ডিভিজনৰ, তেওঁ ক'লে হয় এইটো বস্তু তেওঁলোকৰ টিপিকেল বস্তু যে এইটো হ'ব লাগে। ঠিক আছে, ৰেকৰ্ডিং আমাৰ ইঞ্জিনিয়াৰ আহিলে কথা ডিছকাছ কৰি আপুনি কৰিব। তাৰপিছত তেওঁ আশ্বাস দিলে। বিহুগীত প্ৰথমে গ্ৰামোফোন ৰেকৰ্ডত বাণীবদ্ধ কৰি ৰাইজৰ মাজত বিলাই দিয়া অসমৰ প্ৰথমজন ব্যক্তি লোকেশ্বৰ ডেকাৰ সম্বৰ্ধনা অনুষ্ঠানটি আপোনালোকলৈ আগবঢ়ালোঁ। এই সম্বৰ্ধনা আগবঢ়াইছিল মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ তৰফৰ পৰা। এতিয়া মই কিৰণ চন্দ্ৰ নাথে মধ্য অসম ৰেডিঅ' শ্ৰোতা সংঘৰ এই বিশেষ অনুষ্ঠান সামৰি বিদায় লৈছোঁ। আপোনালোকে আমাৰ চেনেলটি লাইক, শ্বেয়াৰ আৰু ফ'ল' কৰিবলৈ নাপাহৰিব। নমস্কাৰ।